কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰ খবৰো ভাল আৰু আপোনালোক সকলোকে পুনৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া যাম যোৰহাট এপিকা বুলি এটা জেগা আছে, প্ৰায়ভাগে চাগে চিনি পায়, তালৈ যাম। তাৰপৰা আহি তৰাজান আকৌ ইয়ালৈকে আহিম। তাৰপিছত এতিয়া বৰ্তমান আছোঁ তৰাজানত, তাৰপিছত এপিকালৈ যাম, তাৰপিছত আকৌ ইয়ালৈ আহি আছোঁ। তাৰ চাই থাকিব ভিডিঅ'টো। জনাৰ্দন দা এইফালে চাই দিয়া আকৌ এইফালে আছে জনাৰ্দন দা, আৰু এইফালে নামটো কৈ দিয়া এবাৰ, নামটো ফোনত ফোন লাগি আছে ফোন। এইফালে হেৰি হৈছে মানে মানুহবিলাক চব একেলগে অহা নাই, একেলগে ভালে সাজ খাই যাওঁ বুলি আহিছোঁ। প্ৰগ্ৰেমটো তেতিয়া ভাল হ'ব, একেলগে একতাটো হৈ যাব ন। হাই দাদু কৈ দিয়া। আমাৰ ইয়াত যোৰহাটত আছোঁ। ইয়াৰ পৰা আপোনাৰ গুৱাহাটীলৈ যাম। আমাৰ এটা প্ৰগ্ৰেম আছে, গুৱাহাটীত প্ৰগ্ৰেম আছে। আৰু এইফালে আমাৰ বিহাৰৰ পৰা আহিছে একজন, কাৰ নাম? मेरा नाम निशांत है। নিশান্ত। আমাৰ লগত সুব্ৰত। আৰু মানে আমি গোটেইকেইজন যাম তালৈ। আমাকে ভিডিঅ'টো একদম সেইফালেকে চাই দিম। মাতিছে দাদা আমাৰ লগত যাব, কোনে যাম কি কথা কৈ দিয়ক। আমি গুৱাহাটী শিল্পগ্ৰামত যাম। মিনিষ্ট্ৰি অফ কালচাৰেল ব্ৰডকাষ্টিং মানে এটা প্ৰগ্ৰেম পাতিছে, য'ত মানে আমি ইয়াত ইণ্টাৰভিউ দিম। আৰু যদি পাছ কৰোঁ আমি 3 বছৰৰ কাৰণে মানে আমি তাৰ পৰা চৰকাৰৰ পৰা প্ৰগ্ৰেম লৈ আশা কৰোঁ ভাল হ'ব। মন দিব মানে আশীৰ্বাদ কৰিব। আৰু এতিয়া আমি যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ। ইয়াৰ পৰা প্ৰায় 15জন যাব। তো চাই থাকিব ভিডিঅ'টো, দেখুৱাই থাকিব আপোনালোকে। এতিয়া আছোঁ মই যোৰহাট তৰাজানত। মানে কি হ'ল, তাত আৰু মই বেছি ভিডিঅ' বনোৱা নাছিলোঁ, ভিডিঅ' নবনালোঁ। এণ্ড ইয়াত আহিলোঁ আকৌ ঘূৰি। মানে তৰাজানত আছিলোঁ, তৰাজানৰ পৰা আকৌ তালৈ গৈছিলোঁ, তাৰ পৰা আহি আকৌ এতিয়া বৰ্তমান তৰাজানত আহিলোঁ। এণ্ড বেছি দীঘলীয়া কৰি নাথাকোঁ আজি ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব। আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যোৰহাটৰ পৰা কোনে কোনে চাই আছে কমেণ্ট এটা কৰি জনাবচোন।